Hello friends, welcome to my channel Lisa's Cuisine Culture, Assamese food and many more. আজি আমি বনাবলৈ লৈছোঁ শুকান মাছৰ চাটনি। এনেকুৱা এবিধ চাটনি যি এবাৰ খালে আপুনি আঙুলি চেলেকি থাকিব লাগিব। চাওঁ আহকচোন কি কি লাগিব। শুকান মাছ অলপ তেলত ভাজি লৈছোঁ, পুদিনা পাত, জলকীয়া, নহৰু, ধনিয়া পাত। এইখিনি এতিয়া মিক্সি গ্ৰাইণ্ডাৰ এটাত সোমাই দিছোঁ। অকণমান নিমখ সোৱাদ অনুসাৰে, এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, 2 চামুচ পানী আৰু থেকেৰা টেঙা 2টা। এইখিনি এতিয়া গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া আমাৰ শুকান মাছৰ চাটনি ৰেডি। মিনিটতে হোৱা এই টেষ্টি চাটনিবিধ বনাই চাব আৰু কেনে লাগিল জনাবলৈ নাপাহৰিব। বাই।